ঠিক আছে আমাৰ জিলালৈ আমাৰ 5টা প্ৰাৰ্থী আছে 5টা প্ৰাৰ্থীও মই পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু জিলাটো 100% খাটাং 5টা ওলাই আহিবটো খাটাং আৰু ৰিজাল্ট আগতে পাই গৈছোঁ যিহেতু আমাৰ দলৰ এছেছমেণ্ট থাকে নহয় এতিয়া বুথৰ পৰ্যায়ৰ পৰা যিটো আমাৰ বুথৰ সভাপতি এই গোটেই এছেছমেণ্ট লৈ মানে 5টাও জিকাটো খাটাং কেনেকুৱা অসমৰ ক্ষেত্ৰত কেনেকুৱা ধাৰণা কৰা অসমখনো জিকিব যিহেতু এছেছমেণ্ট আমাৰ 90 এবভ বুলি কৈ আছে নিশ্চয় সেইমতে হ'ব আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আমাৰ BJP চৰকাৰ হ'ব সেইটো বিৰোধীয়ে কাৰ্বি আংলঙত ডিফু বোকাজান আৰু আমুল লগতো দাবী কৰি আছে নাই তেনেকৈ নহয় আপোনালোকে কেলকুলেশ্যনটো ভালকৈ কৰক আমাৰ দলীয় যিটো আমাৰ কৰ্মী আমাৰ যিটো সদস্য বুলি 70-80,000 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সদস্য আছে এই দলৰ সদস্যবিলাক কেতিয়াও দলৰ গাদ্দাৰী নহয় তো সেইটো হিচাপ যদি কৰে তেওঁলোকে যদি ভোট দিয়ে সেইটো খাটাং পায় আজি বিৰোধী যিয়েই নকওক পাক্কা ওলাই আহিম আমি BJP থেংক ইউ